Hare Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hey guys, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ এটা নতুন ভিডিঅ'লৈ। আজি মই যাব ওলাইছোঁ দুৰ্গা পূজাৰ মানে শোভাযাত্ৰা হ'ব। আমাৰ ইয়াত 10 দিনীয়াকৈ কাৰ্যসূচী কৰিছে যেহেতু এইবাৰ 100 বছৰ হ'ল। তো এতিয়া আজি 3 তাৰিখে শোভাযাত্ৰা আছে। বলক যাওঁ আপোনালোক সকলোকে দেখুৱাম ক'ত কি কৰে আৰু দেখুৱাব পাৰোঁ যদি দেখুৱাম। বৰষুণ দি আছে যদি যাওঁ দেখুৱাম ওলাই লৈছোঁ বাৰু যদি কমে যাম যদি নকমে নাযাওঁ আৰু বাকী চাই থাকক ভিডিঅ'টো। শোভাযাত্ৰাত নিবলৈ হাতীও আনিছে আৰু বৰষুণ বহুত টাইম দিলে সেইকাৰণে অহা নাছিলোঁ। মানুহবোৰ প্ৰায়ে অহাই নাছিল বৰষুণ দি থকাৰ বাবে। তাৰপিছতে বৰষুণ কমাত লাহে লাহে মানুহবোৰ আহিল আৰু ময়ো মানে যাওঁ নাযাওঁকৈ গ'লোঁ আৰু মানুহ বহুত হৈছে আৰু আহিছিল চুমকি বা মানে বেহাৰবাৰীৰ বিউটি বা আহিছিল। তো তাতে ফটো উঠিলোঁ, চবেই উঠিছে ফটো। ময়ো উঠিলোঁ দুখন, মই আগতে উঠিলোঁ বাৰু যায়ে, বাকী এইবোৰে পিছত উঠিছে। শোভাযাত্ৰাত যাবলৈ বাৰু আৰম্ভ হ'ল। বৰষুণ কমাত সকলো মানুহ আহিলে আৰু কিছুমান ৰৈ গ'ল বাৰু যিহেতু বৰষুণ বহুত বেছি দি আছিলে। আৰু তাৰপিছত চবেই বেলেগ বেলেগ কাপোৰ পিন্ধি আহিছে, ড্ৰেছ দিছে চবকে বেলেগ বেলেগ মানে গাঁও লৈ দিছে। আমাৰ যিহেতু বহুকেইখন গাঁও আছে। তাৰপিছতে হাতীও গ'ল। এইবোৰ বহুত ধৰণৰ আহিছে, বহুত দূৰৰ পৰা আহিছে কিবাকিবি। তাৰপিছতে ইয়াতে মানুহৰে গোটেই মূৰ্তি হৈছে, বাবুন চাবোন চব হৈছে আৰু দেখিবলৈ ভাল লাগিছে। শোভাযাত্ৰাত বহুত ধৰণৰ বস্তু দেখুওৱা হৈছে, যেনে ধৰা মদ খোৱা বন্ধ কৰা, মদাহী, তাৰপিছতে মাছমৰীয়া কিবাকিবি বহুত যি থাকিব লাগে চব আছে। যিহেতু আমি মাজতে পৰি গৈছোঁ গোটেইখিনি দেখাব নোৱাৰিলোঁ, আগৰ মানুহবোৰ আগেই গুচি গ'ল সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু আমি হৰে কৃষ্ণৰ পাৰ্টিৰ পৰা গৈছিলোঁ যিহেতু হৰে কৃষ্ণৰ এইখন এবাৰ ল'লোঁ, মানে চবেই সলাসলিকৈ লৈ আছে। আমিও এবাৰ দুবাৰ এনেকৈ লৈ পেলাই শোভাযাত্ৰা কৰিলোঁ। শোভাযাত্ৰা কৰি বহুতেই ভাল লাগিল আৰু এতিয়া বিউটি বাই নাচি আছে, চাব আপোনালোকে। শোভাযাত্ৰা শেষ হোৱাৰ পিছতে আমি ভাত খাবলৈ আহিলোঁ আৰু ভাত খোৱা মানুহ দেখিছেনে কিমান মানে তাড়াতাড়ি আহি বহিছে। আৰু ভাতৰ লগত আছিলে নিৰামিষ দালি চব্জি আৰু 2খন দালি আছিলে বাৰু। তাৰে পিছতে বহু সময় বহিলোঁ, বহি উঠি বৰষুণত জিকি ঘৰ পাৰোঁ। বৰষুণত জিকি অৱস্থা দেখিছেনে কেনেকুৱা হৈছে, তেনেকেই ঘৰ আহিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এডিট কৰি থাকোঁতেও বৰষুণ দি আছিল যিহেতু বৰষুণৰ মাত শুনি আছে, তো লাইক কমেণ্ট কৰি দিব। আজিলৈ